আজি আমি যাম হোৱালৈ পিকনিক খাবলৈ আৰু তাৰ কাৰণে মই ওলালো চাইকেল লৈ বন্ধুহৰ ঘৰলৈ গাড়ী আহি পালে আৰু আমি সকলো যোৱাৰ কাৰণে ৰেডি আৰু অলপ দূৰ গৈ পাওঁতে আৰম্ভ হ'ল ডেন্স আৰু এনেকৈ গৈ থাকোঁতে আমি এখন সুন্দৰ ঠাই পালো য'ত মানুহবোৰৰ ঘৰৰ বাহিৰত থোৱা আছে একোটা ডাষ্টবিন যিটো বহুত ভাল কথা আৰু প্ৰকৃতিৰ মনোমোহা ৰূপ উপভোগ কৰি আমি পাই গলো আমাৰ গন্তব্যস্থলী সঁচাকৈয়ে হোৱা ঠাইখিনি খুবেই সুন্দৰ আৰু ইয়াৰ পিছত কৰিলো আমি খানাৰ যোগাৰ আৰু সকলোৰে মুখকেইখন এবাৰ দেখাই দিলো কিন্তু মুখবিলাক ভালকৈ দেখুওৱা নহল আৰু অৱশ্যে চাব লগাও ইহঁতৰ মুখকেইখনত একো নাই আৰু তাৰ পিছত গলো আমি ওচৰৰ পৰা ইয়াৰ সৌন্দৰ্য উপভোগ কৰিবলৈ কিন্তু ইয়াত যদিহে আপোনালোকে যায় তেতিয়া এই শিলবোৰত উঠোতে খুবেই সাৱধান হ'ব কিউকি সাৱধানী হাতী তো দুৰ্ঘটনা ঘাটি গতিকে খুবেই সাৱধান হওক এই শিলবোৰৰ ওপৰত উঠোতে আৰু ইয়াৰ পিছত গোটেইবিলাকে মিলি অলপ নৃত্য প্ৰদৰ্শন কৰিলো আৰু তাৰ পিছত ভোজন গ্ৰহণ কৰি অলপ ফটো চটো উঠি ঘৰলৈ উভতিলো ধন্যবাদ